গাইছ এতিয়া আমি গৈ আছো চেলেং গৈ আছো। এয়া হৈছে মোৰ কেকা নবীনকে, এইফালে ভনী আছে, আগত এয়া আমি, এইফালে আবা গাড়ী চলাই আছে। আমি চেলেং যাম, চেলেঙত মাহী আছে, তাৰপিছত আকৌ হালুৱাটিং যাম, হালুৱাটিঙতো মাহী আছে। तेरे लिप्स गुलाबी कान के झुमके सेक्सी ठुमके टाउन में करे खराबी सुन के तेरे स्वैग के चर्चे और हुए থাকে মই বলে রে সদায় এখন টোপনি আহি থাকে যদি ভাবা আমগুৰি আহি পালোহি আৰু আমি ল'ব গৈছে কিবা মিঠাই আছে। নহয় মিঠাই ল'লে আৰু কিবা এনে খাবৰ কাৰণে কিবা ল'বলৈ গৈছে। তাৰপৰা আমি আৰু 10 মিনিট মানৰ পিছত গৈ মাহীহঁতৰ ঘৰ পাই যামগৈ। তাৰপৰা ওলালকে খাই আছোঁ আৰু কি কৰোঁ। আমি গ'ল আইচক্ৰীম বিচাৰিছে, ক'তো আইচক্ৰীমে পোৱা নাছিলে, আইচক্ৰীম পোৱাই নাই ক'তো। মই ইমান ধুনীয়াকৈ হেয়াৰ ষ্টাইল কৰি আহিলোঁ, চব ধ্বংস হৈ গ'ল উৰি মেলি। আইচক্ৰীম পাই গলিয়ে এজনী বোলে ৰ'দে ধৰিছে, তাই সেইকাৰণে বহি থাকিলে মন যোৱা নাই। মুখখন চাওঁ তাই পুৰো তোৰ কালি কেনেকুৱা লাগিলে কৈ দে। এতিয়া মুখখন কেলে থাকিছ? ক'ত গলি? ক'তো নগলি নি? কেলে নগলি? ইমান ধুনীয়াকৈ 2 বছৰ মূৰত লকডাউন খুলি দিছিলে, যাব পাৰ ধুনীয়াকৈ। নামাজ পঢ়িবলৈ ক'ত গলি? মছজিদলৈ গ'ল নেকি? মছজিদলৈ গ'ল, আমাৰ আবাও এবাৰ মছজিদলৈ গ'ল। এজনীয়ে চেলেকিলে। কি চেলেকিছ? আমাৰ আইচক্ৰীম আমি খাম এতিয়া। ষ্ট্ৰবেৰীও আছে, ভেনিলাও আছে। তই খা আকৌ, ৰ মই খুৱাই দিছোঁ আৰু তই খোৱা ভিডিঅ' এটা কৰি দিছোঁ। খাই লওঁ, তাৰপৰা লগ পাম দে। চব পাহাৰ, কি ধুনীয়া একদম নীলা নীলা পাহাৰ ওলাই আছে চব। আমি আহি পালোহি মাহীহঁতৰ ঘৰলৈ আৰু চবে বহি আছোঁ। মাহীয়ে চাহ পাতিব গৈছে। ভনী এইফালে চা, হাই বুলি কৈ দে। কি খবৰ কৈ দে? কি খবৰ? ঈদ মুবাৰক বুলি কৈ দে। এইফালে ঈদ মুবাৰক, এইফালে এইটো কৈ দে ঈদ মুবাৰক। নানি এইফালে আহকচোন। ভনী কাণত নাই, এই আমাৰ ভনী লিপষ্টিক এটা আনিব নোৱাৰিলে। লিপষ্টিক লগাইছ নি? লিপষ্টিক মাই লিপষ্টিক এটা লিপষ্টিক লগাব যায়। ভনী কৈ দিয়া ঈদ মুবাৰক, ভালকে কৈ দিয়া ঈদ মুবাৰক কৈ দিয়া। ভালে আছা? উঠি দিয়া অকণমান, উঠি দিয়া। এইটো কি লিপষ্টিক লগালা নি তুমি? লিপষ্টিকটো নলগালা নি? লিপষ্টিক এইটো কি হয়? খাওঁ আকৌ কৈ দিয়া, কৈ দিয়া। ইয়াত খাই দিয়া, খাই দিয়া। আমি এতিয়া আহিলোঁ মাহীহঁতৰ ঘৰলৈ আৰু মাহীহঁতৰ ঘৰত আহি বহি আছোঁ। চাহ তাহ খালোঁ, আমি মাহীহঁতৰ ঘৰত বহি আছোঁ। এয়া খৰি দেখাই দিয়ক। ঈদ মুবাৰক কৈ দিয়ক, ঈদ মুবাৰক দি দিয়ক। লাজ কৰিছে, আমি গাঁও ওপৰতে শুই দিলে। তাৰপৰা মই মাহীহঁতক দেখুৱাম ৰ'ব।
গাইজ এয়া আমাৰ মাহী ল'ৰা ছোৱালী দুটা হয় সৰু ল'ৰা ছোৱালী এহঁতি হৈছে টুইনছ ভাইটি ভাইটি এফালে চোৱা এনেকে এনেকে নাচি দিয়া অকণ ভাইটি নাচি দিয়ে ভনীয়ে নাচিছে ইয়ে নাচিলে নাচিলে ভনী নাচি দিয়ে ভনী হাঁহি দিয়ে চাইন্দা কি কৰি আছা তুমি ভনী লবৰ লৈ আছে দুকু চাগে বান্ধি দিবলৈ এটা ল'ব দুটা ল'ব ভনী তুমি দুকু চাগে বান্ধি দিবা দেই ভালকে বান্ধি দিবা অঁ আৰু এজন কি কৰি আছে চালমা বাই ভাইটি হাই কৰি দিয়া অঁ হাত লৈ ল'বৰটো চাওঁ ভাল দিছে দেই ভনী তামোল গছ দুডাল দেখুৱাই দিয়ে চাওঁ ৰ মোৰতো দেখুৱা মোৰতো চুলি কেইডাল অঁ এই দুলা ভনী ভাগৰ তামোল গছ এয়া আমি এতিয়া ফুৰিব যাওঁ ভনী ক'ত যোৱা কৈ দিয়া এয়া ভাইটি চাওক গাইজ কি ধুনীয়া ভিউ চাহ গছ কিমান মজা জেগা আমি এতিয়া অকণমান ফুৰিবলৈ ওলাই আহিলো পোৱালীকেইটা অকণমান ফুৰুৱাবলৈ আহিলো আৰু চব কি ধুনীয়া ধুনীয়া চাহ বাগান কি ধুনীয়া গাইজ আমি ইয়াত ফটো মাৰিব আহিছো এই চব চাহ বাগানৰ মাজত ক'ত নি আছ এই ৰ ক'লে নি আছ এইডোখৰত মাৰিমা জাপিটো অকণ দিয়ক ফটো মই ভাইটিয়ে ভনিছে এই দুটা এটা আমাক দি দেছিলে ঘৰাই লৈ যাও এসক চাহপাত চিঙা মানুহ কিমান মজা লাগিছে নছে মেৰি এই দুটা চক গাইছ আমি ইয়াত মই ফটো মাৰিলোঁ আবাৰো দুখনমান মাৰিলে এই চক মোৰ বেক চাইডটো কি ধুনীয়া ভিউ আহিছে বাগানৰ মাজত আছোঁ আমি এতিয়া ইমান ধুনীয়া লাগিছে ফটো চটো মাৰিলোঁ এতিয়া ভনীয়ে মাৰিবৰ কাৰণে সেই বাগানৰ মাজলৈ যাব বিচাৰিছে মোৰ যে যাবলৈ ভয় লাগিছে হ'লেও গৈছোঁ বাৰু ফটোকেইখনৰ কাৰণে ভাল আহিব বুলি জানো কি উঠে কি নুঠে সেই টিকিলাকেইটাক মই দেখুৱাইছোঁ এবাৰ টিপ টিপকৈ গোটেইকেইটা ঘূৰি ফুৰিছোঁ একদম মই ফটোকেইখন মাৰিলোঁ ইনষ্টাগ্ৰামত পষ্ট কৰিম যদি আপোনালোকে চাব বিচাৰে ইনষ্টাগ্ৰামৰ মোৰ আইডিটো যোনে যোনে ফ'ল' কৰি থৈছে তেওঁলোকেতো পাবই আৰু যোনে নাই কৰা তেওঁলোকে ফ'ল' কৰি ল'ব মই গ'ল আমি এতিয়া গৈ আছোঁ ফটো মাৰা হৈ গ'ল গৈ আছে চব দুটা দুটাকৈ ভনীয়া মই গৈ আছোঁ ভনীয়া বা তাৰপৰা ভনীয়াও ভাইটি গৈ আছে যাম তাৰপৰা আকৌ মাহীহঁতৰ ঘৰলৈ যাব আছে ভাত খালোঁ ইয়াত আমি ইয়াত ভাত চাত খালোঁ ফটোও মৰা হ'ল এতিয়া তাৰপৰা আকৌ আমি এতিয়া আকৌ মাহীহঁতৰ ঘৰলৈ যাম মাহঁতৰ পৰা গৈ আমিহঁত লগত আহিব আকৌ আমি যাম হালোৱাটিং তাতো মাহী আছে মাহঁতৰ ঘৰলৈ যাম নি টিকলি টিপটি পাই গৈ আছে হ'ব এতিয়া আমি গৈ লওঁ ঘৰলৈ তাৰপিছত দেখুৱাই আছোঁ আমি এতিয়া গৈ আছোঁ হালোৱাটিং কি খাবি মাদা খাম আমি ঈদৰ পইচাটো দি কি খাবি মাদা খাম মাদা খাম মাধা খাবি আৰু ঈদত কিমান পালি পইচা এগাল পালি নি বহুত পালি ঈদ মুবাৰক কৈ দে এয়া মোৰ মাহী এইবিলাক ক্লাছটো দি দে তাই ওলোৱাই নাই বিচাৰিজনী এয়া মোৰ মাহী
আমি মাহীহঁতৰ ঘৰলৈ আহিলো ঈদ খাবলৈ ইজনী মাহী তুলিবলৈ পাহৰি থাকিলো এয়া মমা সেইদিনাখন মমা বিদায় এয়া মহাতি আমি এতিয়া মাহীহঁতৰ ঘৰৰ পৰা আহি আছো আহি থাকোঁতে এতিয়া এই ৰাস্তাটো ট্ৰেইন গ'ল সেইকাৰণে অকণমান ৰৈ দিলোঁ ট্ৰেইন গ'ল আমি আৰু চিপছৰ পাৰ্টি আৰু এইফালে মাজা পাৰ্টি আবাই মাজা খাইছোঁ আমি চিপছটো দেখাই এইফালে ভনী মেক্স সেইটো মই লেছ অৰেঞ্জটো খাইছোঁ এতিয়া ঘৰ আহি পাই গ'লোহি ইমান ভাল লাগে ক'ব পৰা যেতিয়া ঘৰখনত আহি পাওঁ ইমানেই আৰাম লাগে আচলতে এনেও নিজৰ ঘৰখনৰ সমান একো হ'ব নোৱাৰে সেইকাৰণে ঘৰখন আহি পালে বেছি আৰাম লাগে আমি আহি পালোহি মাহীহঁতৰ ঘৰৰ পৰা আৰু বহুত এনজয় কৰিলোঁ আপোনালোকে দেখিছে এই পোৱালীকেইটাৰ লগত টিকিলো মিকিলো কিমান ভাল লাগে ইমান অকণমানি অকণমানি পোৱালীকেইটাৰ লগত বহুত ভাল লাগিলে আৰু ঘৰ আহি পালোঁ এতিয়া ভিডিঅ'টোৰ কাৰণে বহুত কষ্ট কৰিছোঁ আপোনালোকে দেখিছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো সকলোৱে লাইক কৰিবলৈ কোনেও নাপাহৰিব আপোনালোকে ভিডিঅ'টো চাই কিন্তু কোনেও মানে কিছুমানে লাইক কৰে কিন্তু কিছুমানে পাহৰি থাকে আপোনালোকে যাতে নাপাহৰে সেইকাৰণে মই মনত পেলাই দিছোঁ সকলোৱে ভিডিঅ'টো ধুনীয়াকৈ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ধুনীয়াকৈ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কোনেও নাপাহৰিব আৰু আপোনালোকৰ মাজলৈ আৰু আন এটা ভ্লগ লৈ অতি সোনকালে আহি আছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে সকলোৱে মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব এতিয়ালৈ আজিলৈ আহিছোঁ বাই বাই